নাজানো কৰ পৰা দিয় মোৰ বস্তু মোক লাগিবই নাজানো মই হেতু কৰ পৰা দিয় ও ভন্টি ৰবাচোন কি হল অথনি এক্সিডেন্টৰ কাৰণে সৰি হা নাই একো নাই হেতু এক্সিডেন্ট আছিল তোমাৰ ফোন নাম্বাৰটো দিয়াচোন চিনাকি মানুহক নাম্বাৰ দিব বেয়া পাওঁ কিয় নাম্বাৰ দিলেহে চিনাকি হ'ব পাৰিম নাই নাই নাম্বাৰ নিদিওঁ হ'ব লৈ লওক 92655 2641 ঐ নামটো নকলা যে ফোন কৰিব ও মাই গড কি ধুনীয়া ছোৱালী বে জানা পৰি তোমাক মই যিদিনাৰ পৰা দেখিলো সেইদিনাৰ পৰা মোৰ মন একোতেই নবহা হ'ল তোমাৰ অবিহনে জানা কি সঁচা সঁচা কি তুমি মোক বিশ্বাস নকৰা নহয় কিন্তু আজিকালি ল'ৰাৰ মন ধৰিব নোৱাৰিতো তুমি মোক ভাল ল'ৰা বুলি ভাবিছা নে বেয়া ল'ৰা বুলি ভবা হ'লেতো ইমান দেৰি ইয়াত বহিয়ে নাথাকিলো হ'লে আৰু যদি মোক পিছত বেয়া ল'ৰা বুলি গম পোৱা তুমি তেতিয়া কি কৰিবা মই জানো তুমি কিন্তু বেয়া নহয় আৰু যদি কেতিয়াবা বেয়াও হোৱা তেন্তে মই বহুত দূৰলৈ গুচি যাম যদিও মই বেয়া মই গম নাপাওঁ কিন্তু তোমাৰ কাৰণে পৰি মই বেয়া হ'লেও ভাল হ'ব পাৰিম পৰি তুমি এতিয়া কি ভাবিছা কোৱাচোন কি কথা পাহৰি থাকিলো 28 তাৰিখে যে বিয়াৰ কথা পাতিছিলো তুমি পাহৰিলা নেকি এনেহে কৈছিলো মই কিয় পাহৰিম এতিয়া কি ভাবিছা তুমি যি ভাল দেখা তাকেই কৰিম কি
পৰিবা পৰিবা আমাক গুণ্ডা কেইটামানে ধৰি আছিলে। কোন গুণ্ডা? এদিন আপোনাৰ লগতে ঘূৰি ফুৰা দেখিছিলো। কি? সেই যে কি নাম আছিলে? বিকি, সেইজনে আছিলে। বিকি? এইজন নেকি? চাচোন চা। বিকিয়ে তেনেকুৱা কাম কৰিব পাৰে? ক'ত লগ পাম তাক? বহি আছে। বিকি, কি হ'ল পৰি? তই কি কৰি আছা ইয়াত? ড্ৰাগছ খাইছা নেকি? ড্ৰাগছ নাই খোৱা, মই চিনিয়ে নাপাওঁ ড্ৰাগছ। আৰু সেই সৰু ছোৱালীকেইজনীক কিয় জোকাইছিলা? ক'ত? আমি নাই ধৰা। ক'ত সৰু ছোৱালী ধৰিলো? ঐ, আমি ধৰিলো নেকি? কিয় মিছা কথা কৈছা? সিহঁতে কেতিয়াও মিছা কথা নকয়। মই ভবাই নাছিলো। তুমি কি? এই মিছা কথা। মইতো চব কথাই গম পালো। আৰু মই সেইদিনা কৈছিলো নাই, তুমি যদি বেয়া হয় মই বহুত দূৰলৈ গুচি যাম বুলি। আজিৰ পৰা মই তোমাক মোৰ জীৱনৰ পৰা উলিয়াই দিলো। কথাটো শুন না, কথাটো বুজিবলৈ চেষ্টা কৰ। মই চব বুজি পালো। মইতো চব কথাই বুজি পালো। আজিৰ পৰা আমাৰ সম্পৰ্ক শেষ। তই নাহিবি আৰু কেতিয়াও। ঐ পৰি, শুনা না। ঐ পৰি, পৰি সঁচাই আকাশৰ পৰি অ'। পৰি মিঠা হাঁহিটি মই পাহৰিব নোৱাৰো। ঐ পৰি নহ'লে মোৰ জীৱনটো সঁচাই আধৰুৱা অ'। পৰিক মই পাহৰিবই নোৱাৰো। পৰি সঁচাই বহুত ধুনীয়া অ'। পৰিক মই পাহৰি থাকিবই নোৱাৰো। পৰি নহ'লে মই নাথাকিমেই চাগে। আৰু কি জানা, পৰিয়ে মোক সঁচাই ভাল পায় অ'। আৰু মই জানো পৰিয়ে মোৰ লগতে বিয়া হ'ব। ঐ পৰিয়ে মোৰ লগত বিয়া সোমালে সঁচাই গোটেই জীৱনটোৱে সুখী থাকিব। আৰু পৰিয়ে মোক ভাল পায়, সেইকাৰণে মোক মন খুলি কথা নকয়। আজিৰ পৰা বেয়া বস্তু চব এৰি দিম, মই তোমাৰ হৈ থাকিম। কণ দিলোৱে ন, অ তই বুজিও নুবুজন, তোৰে মনৰে কথাটি ক, মৰম লগাই লগাই অ দেখা কৰি দিম পগলা, অ চেনেহ লগাই লগাই অ দেখা কৰি দিম বলিয়া, তয়ে মোৰ ৰাখা তয়ে ভৰসা, তই নহ'লে জীৱন আধৰুৱা। কেঁচা কলা ফুলে তোৰ মোৰ টোপনি কৰে, মিচিকি হাঁহিতে তোৰ মোৰ হিয়াখন কমে, কেঁচা কলা ফুলে তোৰ মোৰ টোপনি কৰে, মিচিকি হাঁহিতে তোৰ মোৰ হিয়াখন কমে।
চেনেহ লগাই লগাই দেহা কৰি দিম বলিয়া তয়ে মোৰ আশা তয়ে ভৰসা তই নহ'লে জীৱন আধৰুৱা জীৱন আধৰুৱা জীৱন আধৰুৱা ঐ জানা কি হ'ল সি মোক বহুত ভাল পায় আৰু সি মোক আকাশৰ পৰীৰ দৰে ৰাখিব বিচাৰে আৰু মই জানো সি মোৰ অবিহনে জীয়াই থাকিব নোৱাৰে সেই তই অকলে অকলে কি কথা পাতি আছা পাগল হৈছা নি সি মোৰ কাৰণে পাগল আৰু ময়ো তাৰ কাৰণে পাগলী তই কাৰ কথা কৈছা কি তই নাজানা নাজানো সকলোৱে জানে ভগৱানৰ ওচৰত সাক্ষী কৰি আমি ইজনে সিজনক ভাল পাওঁ কি কৈছা একো বুজিয়ে নাই পোৱা ধেত পাগলী মই ধনঞ্জয়ৰ কথা কৈছোঁ আকৌ কি ঐ তাই ধনঞ্জয়ক ভাল পায় কি আচৰিত তাই বিকিকহে ভাল পাইছিলে ঐ তাই ধনঞ্জয়ক ভাল পায় কি আচৰিত তাই তোৰ বিকিকহে ভাল পায় ঐ তোৰ কি হ'ল তইতো বিকিকহে ভাল পাইছিলি তাৰ নিচিনা গুণ্ডা এটা ভাল পাব পাৰে নেকি মই ধনঞ্জয়কহে ভাল পাওঁ চালা পৰীক মই ইমানকৈ মনাব পৰা নাই চব সেই ধনঞ্জয় কুকুৰটোৱে কৰিছে বিকি তই ঠিকেই কৈছে পৰী আগত এনেকুৱা নাছিলে এই ধনঞ্জয়ক লগ পোৱাৰ পাছত পৰী পুৰা চেঞ্জ হৈ গৈছে তো মোৰ আগততো তোমাক ভাল পাওঁ বুলিহে কৈছিলে পৰীয়ে যি কৰিছে সেই ধনঞ্জয়ে কৰিছে হয়তো যদিহে ধনঞ্জয় মাজত সোমাইছে তেতিয়াহ'লে ধনঞ্জয়ক ক্লাছ কৰি দিব লাগে অঁ ধনঞ্জয় কৰিব আৰু কোনে কৰিব এইকেইদিন তাৰ লগত বিৰাট খলি গলি হোৱাট কি কৈছা তই এইবোৰ অঁ এতিয়া বজাৰত দেখি আহিছোঁ কাৰ লগত দুটাই আকৌ বিৰাট ৰোমেণ্টিক চলি আছে আচ্ছা তহঁত মোক সহায় কৰিব পাৰিবা নাই কৰিমতো কি সহায় কৰিব লাগে আরে দস্তি খাতিরত জান দিব হাজির আছো হে চালা ধনঞ্জয় কুকুৰটোক ৱাৰ্ণিং এবাৰ দিয়া হ'ব বল যদি নেমানে তাক খালাচ কৰি দিম ঐ তহঁত এখন টেবুলত যে সদায় দন লগা কথা পাতি থাকা কেলে আবে এখন টেবুলত আমি দন লগা কথা পাতো মাল খাওঁ নাচো গাওঁ যিয়ে কৰোঁ তোৰ মাৰ খাবলৈ মন আছে নেকি ইয়াত নাই 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 দাদা জমলা খতম জুই জ্বলি থকা সময়ত ঘিউ ঢালিছে ধনঞ্জয় মৰাৰ আগতে ইয়াকে মাৰো নেকি বাদ দে এনেই মৰি আছে সি তেতিয়াহ'লে বল সেই ধনঞ্জয় কুকুৰটোক ৱাৰ্ণিং দিয়া হ'ব বল 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 মোৰো পুৰণা হিচাপ কিতাপ মিলাব আছে হৈ ৰ সিহঁতে এফালে দিয়ে আহিব আমি যাব নালাগে নহয়
ঐ কুকুৰ পোৱালি তই কাৰ লগত ঘূৰিছো বুলি ভাবিছ হা পৰি মোৰ আৰু মোৰে হৈ থাকিব আৰু তোক মই এইটো লাষ্ট ৱাৰ্ণিং দিলো তই পৰিৰ লগত আৰু নুঘূৰ তোক যদি মই ইয়াৰ লগত দেখো হাত ভৰি ভাঙি তোৰ য'তেই পাওঁ ততেই পেলাই থৈ যাম ঐ এইটো মোৰ জীৱন হয় মই কি কৰোঁ মোৰ কথা মই তোক ভাল নাপাওঁ বুলি আগতে কোৱা হয় নাই পৰি তুমি এইবোৰ কি কৈছা মই তোমাক বহুত ভাল পাওঁ পৰি পৰি তুমি কিয় বুজি নাপালা পৰি হে কিয় এনেকুৱাবোৰ কৰিব লাগে পৰি তোমাক নেপালে মৰি যাম পৰি তই মৰা জিৰ' যি কৰ কৰি থাক তোৰ লগত মই একো কথা তোক যদি মই নেপাওঁ কাৰো খবৰ নিদিওঁ এইটো কথা গম পাইছা নাই আৰু মই মৰা আগতে তোক মাৰিম এই কথাটো ভালকে মনত ৰাখ হ'ব হ'ব কাৰো খবৰ নিদিওঁ এৰি দিয়ক আৰু তই বিকি প্লিজ মই ৱাৰ্ণিং দিছো যদিহে কথা বুজি নাপাওঁ ভালকে বুজি ল যদি তই ইয়াৰ লগত ঘূৰি ফুৰ তোৰ হাত ভৰি ভাঙি পেলাই তই কথাটো বুজি পালি নাই আৰু ক'ব লাগিব নেকি নেলাগে যদি যা তেতিয়াহ'লে যা যা কি হ'ল বৰ ডাঙৰ সমস্যা এটা হৈছে কি সমস্যা বিকিয়ে য'তে লগ পালেও মোক অকল ধমকিয়াই দি থাকে কি কাৰণে তুমি বিকিক ভাল নাপালে ধনঞ্জয়ক মাৰি পেলাম বুলি কৈছে এই চবৰ পৰা নহয় একো শান্তি নাই ক'ত লগ পাম তাক গাঁৱলৈ যোৱা ৰাস্তাতে তাৰ পৰা দূৰলৈ গুচি গ'লে ভাল হ'ব নাযাওঁ মই ক'তো গুচি নাযাওঁ সিহঁতক নহয় কুকুৰ পোৱালি তোক ঐ মই তোক কিমান বাৰ ক'লো মই তোক ভাল নাপাওঁ বুলি মই ধনঞ্জয়ক ভাল পাওঁ আৰু শুন শেষবাৰৰ কাৰণে ৱাৰ্ণিং দিলো পৰিয়ে মোক কিয় ভাল নাপায় মই যে তাক ইমান ভাল পাওঁ আৰু
আৰু সেই ধনঞ্জয়ৰ লগত কি আছে যি মোৰ লগত নাই? ৰণা ভাই, ধৈৰ্য ধৰ, সময় আহিব, সময়ৰ কাম সময়ত হ'ব। কেনেকৈ ধৈৰ্য ধৰো? ৰ ভাই, চিঞৰ বাখৰ কৰি লাভ নাই, আমাকো অলপ ভাবিব দে। সেইখন চিন্তা কৰি নাথাকে। মই এতিয়া জলাজয়িত জ্বলি আছো, কেনেকৈ ধৈৰ্য ধৰো? পৰি কিবা এটাতো কৰিব লাগিব ভাই, এনেকৈ এৰিলে নহ'ব। ভাই, পৰি যদি তোৰ নহয় তেনেহ'লে ধনঞ্জয় আৰু নহয়। তেতিয়াহ'লে পৰীক খালাচ কৰি দিব লাগে। নাই ভাই, পৰী জীয়াই থাকিব লাগিব। পৰীক মাৰিব নোৱাৰো এতিয়া। মোক ভাবিব দে। সুন্দৰী, কৈ আছো তো ভাল পাওঁ বুলি, তুমি কথাটো কেলে বুজি পোৱা নাই? কিন্তু তুমি বেয়া নাপাবা, মোক বেয়া নাপাবা, মোক মাফ কৰি দিয়া। নহ'ব, মই তোক সঁচাকৈ ভাল পাওঁ। মোৰ কাৰণে তুমি বিপদত পৰিব নালাগে, মই ইমানেই জানো বাছ। মই নিবিচাৰে তুমি কষ্ট পোৱাটো, তুমি অলপ বুজি পোৱা মোক। মই তোমাক বহুত ভাল পাওঁ, অন্তৰৰ পৰা ভাল পাওঁ। ইয়াৰ কাৰণে মই বিচাৰোঁ যে তুমি জীয়াই থকাটো মই বিচাৰি আছোঁ। বুজি পালা? অলপতো বুজিবলৈ চেষ্টা কৰা প্লিজ। তুমি নুবুজা কিয়? আপোনালোক এতিয়া মই কি কৰিলোঁ? কি কৰি আছা তই গমে পোৱা নাই নেকি? মোক যাব দিয়ক, এতিয়া মই একো কৰা নাই নহয়। তই যদি পৰি বিয়া পাত, মই কাক বিয়া পাতিম? চালা কুকুৰ পোৱালি। মই একো কৰা নাই, মই একো কৰা নাই। মই বিয়া নাপাতো পৰি, মই বিয়া নাপাতো। মোক যাব দিয়া, মই এৰি দিলোঁ তাক। আপুনি বিয়া পাতি ল'ব, মই এৰি দিলোঁ। ঐ ভাই, কি হ'ল? পৰী ক'ত গ'ল? পৰি ঘৰত নাই, নাজানো ক'ত গ'ল। আৰু শুন, মই ভাই নহয়, ভণ্টি হয়। কি তুমি ভণ্টি হয়? কি তুমি ছোৱালী নেকি? আৰু এইবিলাক কি ড্ৰেছ পিন্ধিছা? চুলি তুলি কাটি একদম ল'ৰা হৈ আছা যে। এইটো আজিৰ যুগৰ ফেশ্বন হয় ব্ৰ'। আচ্ছা, ফেশ্বন। ঐ শুন, পৰি আহিলে কৈ দিবা বিকিক লগ কৰিব কৈছে বুলি, নহ'লে কথা বেয়া হ'ব। হ'ব যা, কৈ দিম। ধনঞ্জয় দা, অঁ, তোমালোক কোৱাচোন, আমাক পৰিবাৰ পঠাইছে। কোন পৰিবাৰ?
পৰিবাৰে পঠাইছে আকৌ কৈ দিবা তাক মই তাক পাহৰি গ'লোঁ নাই আপুনি যাবই লাগিব কিয় যাম মই পৰিবাৰে ভাত পানী একোৱে খোৱা নাই নাখালে নাই মই যাব নোৱাৰোঁ কৈ দিবা যোৱা নাই আপুনি যাবই লাগিব মই নাযাওঁ বুলি ক'লোনে নাই তোমালোকে যোৱা ইয়াৰ পৰা যোৱা আরে ভাই সৰু ছোৱালীকেইজনী কিয় দম দিলি তো কি কৰিম তই এবাৰ কনফাৰ্মাইজ কৰিয়া ভাই মনৰ সন্তুষ্টিৰ কাৰণে নাই নকৰোঁ মই কাইজা নিবিচাৰোঁ এজনী ছোৱালীৰ কাৰণে মই কাইজা কৰিব নোৱাৰোঁ চা বন্ধু সঁচা মৰম হয় কনফাৰ্মাইজ কৰি ল'ব লাগিছিলে এবাৰ মিলাই ল'ব লাগিছিলে এবাৰ তই মই তাৰ সেই এক্স বয়ফ্ৰেণ্ডৰ লগত লাগিব নাযাওঁ সেইদিনা মইহে জানো মোৰ পৰা বাচি আহিছোঁ আমি কি এনেই আছো নেকি তোৰ লগৰ হৈ এবাৰতো জনাব পাৰ এতিয়াও কৈছা তই সেইখিনি কথা কাৰণে মই লগৰীয়াৰ হেল্প নিবিচাৰোঁ মই কাইজা নিবিচাৰোঁ এজনী ছোৱালীৰ কাৰণে লগৰীয়াক লৈ মই কাইজা নিবিচাৰোঁ কাজিয়া কোনে কৰিব কৈছে ছোৱালীৰ কাৰণে এবাৰ কনফাৰ্মাইজ কৰ মই একো কৰিব মন নাই মই ইমানে জানো মই পাহৰি গ'লোঁ মই পৰি তোমাৰ পৰিবাৰ সঁচাকৈ মোক ভাল পায়নে পৰিবাৰে আপোনাক বহুত ভাল পায় হয়নে? আৰু জানা পৰিবাৰে আপোনাক নাপালে মৰি যাব আৰু এটা কথা মোৰ বিষয়ে কিবা কয়নে পৰিয়ে নাই একো নকয় বহুতে আপোনাৰ কথা বহুতে আপোনাৰ কথা অন্যপদ আপোনাৰ কথা মানে মোক পাগলৈ যাম অ'কে এতিয়া এটা কথা পৰিবাৰে মোক বহুত ভাল পায় মই তাক বহুত ভাল পাওঁ কিন্তু যদি মই আকৌ পৰিবাৰক লগ কৰোঁ তোৰ পৰিবাৰ বিপদ আছে তাৰ কাৰণে আঁতৰত থাকিব লগা হৈছে বুজিছে না তোমালোক মই পৰিবাৰক লগ কৰিলে তাই বহুত প্ৰব্লেম ফেচ কৰিব লাগিব বুজি পাইছে ধনঞ্জয় দা কি হ'ল পৰিবাৰ সিহঁতে ধৰি লৈ গ'ল কোনে বিকিয়ে এইনে বুলি কৈছে নহয় কি কৰিলো মই ধৰক কি কৰিব বিচাৰিছ মোক এইনে বুলি কৈছে নহয় এই মোক চোৱা বিকি মই কি কৰিলো তোক মোক যাবলৈ দে মোৰ দেৰি হৈছে আরে মনে মনে থাক তই তই মোক কালি ধনঞ্জয় কি ভাল দেখি গলি হ্যাঁ তাৰ লগত চোৱা বিকি মই ধনঞ্জয়ক ভাল পাওঁ মোৰ জেগাত তাৰ বাহিৰে কোনেও ল'ব নোৱাৰে মুখৰ পৰা তাৰ কথা নুলিয়াবা সেইদিনা সি অপমান কৰিছিলে আজি তই তাৰ আজি প্ৰতিশোধ লৈ ল ধনঞ্জয়ো নাই চাউদাৰ এইবোৰ কথা ধনঞ্জয় গম পালে তহঁতক সোধাই নে কি কৰিব মোক ধনঞ্জয় কি ক্ষতিডাল কৰিব এই ভাই শুভ কামত দেৰি কৰি লাভ নাই সদায় দিওঁ ৰ কি কি কৰিব লৈছ তহঁতি তই নিজকে বহুত ধুনীয়া বুলি আছা ন বিকি প্লিজ মোক এৰি দে ঐ সুন্দৰী তোৰ চেহেৰাটো চাওঁ এবাৰ নাই একো নকৰিবা মোক ঐ এইটো কি উলিয়াইছা কি কৰিব বিচাৰিছা মোক কি কৰিব বিচাৰিছা মোক কি উলিয়াইছা এইটো একো নকৰিবা মোক কি হ'ল কেলে এনেকৈ দৌৰি আহিছা পৰিবা কি হ'ল পৰিবা মেডিকেলৰ পৰা ঘৰলৈ আনিলে পৰিবা এচিড ঢালি দিলে কি কোনে এচিড ঢালি দিলে মুখত সিহঁতকেইটাই বিকিহঁতে
পৰি ধনঞ্জয় তুমি মোৰ কাষলৈ আৰু কেতিয়াও নাহিবা যিবোৰে চেহেৰা চাই তুমি মোক ভাল পাইছিলা সেই চেহেৰা আৰু মোৰ নাই মোৰ চব শেষ হৈ গ'ল ধনঞ্জয় তুমি এইবোৰ কি কৈছা পৰি এই ধুৰন্ধৰ দুষ্ট কেইটাই তোমাক অত্যাচাৰ কৰিব বুলিহে মই অলপ আঁতৰত আছিলো এতিয়া কি হ'ল সিহঁতে তোমাক অত্যাচাৰ কৰিলেই আৰু তোমাৰ অত্যাচাৰ মই সহ্য কৰিব নোৱাৰো তোমাৰ লগত কি কি অত্যাচাৰ হ'ল মই সকলো গম পাওঁ প্ৰথমে মই সিহঁতৰ পৰা এটা এটাকৈ প্ৰতিশোধ ল'ম তাৰ পাছত মই তোমাক চিৰ জীৱনৰ কাৰণে শাসন কৰি ল'ম বহুত দিনৰ পৰা মই তোমাক এটা কথা ক'ম বুলি ভাবিছিলো জানেনে আজি মই ক'ব বিচাৰোঁ তুমি মোৰ লগত বিয়া হ'বানে তুমি কি ক'ব বিচাৰা মধু আৰু হৃদয় সজোৱা হাঁহি কেতিয়াও মাৰিব নোৱাৰো পৰি এইবোৰ কি হৈ গ'ল মই সিহঁতক কাকো নিদিওঁ এটা প্ৰতিশোধ ল'ম সিহঁতে কোনো মোৰ পৰা বাচি যাব নোৱাৰে কি চাই আছা ঐ যা দে ইয়াক ঐ কি চাই আছা